কিছুমান মানুহে এইটোৱে ভাবে যে এদিন সকলো ঠিক হ'ব আৰু আমি সুখত থাকিম। কিন্তু এইটো বুজা দৰকাৰ যে সমস্যা সদায় আমাৰ লগতে থাকিব। যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে সমস্যা থাকিব। সেইকাৰণে সমস্যা শেষ হোৱালৈ ৰখাতকৈ সমস্যাৰ লগত জীয়াই থাকিব শিকিব লাগে। সুখ কাৰো ঘৰত নাথাকে, সুখটো আমাৰ ওচৰে পাঁজৰে থাকে, অকল চিনি পাবলৈহে দৰকাৰ। যিকোনো পৰিস্থিতিত কেনেকৈ সুখত থাকিব? পৰিস্থিতি যেনেকুৱাই নহওক কিয় সদায় নিজৰ ওপৰত বিশ্বাস থাকিব লাগে, কিয়নো আত্মবিশ্বাসৰ এটা অৰ্থই হৈছে সুখ। ভাল চিন্তা, ভাল সম্পৰ্ক এইবিলাক সদায় জীৱনত সুখ আনে। সদায় ভাল মানুহৰ লগত থাকক, যাক মনৰ কথা ক'ব পাৰি, যোনে আপোনাক বুজি পায়। এনেকুৱা মানুহৰ লগত থাকিলে সদায় সুখত থাকিব। নিজৰ এটা লক্ষ্য থাকিব লাগে। শিক্ষাই কয় যে যাৰ জীৱনত একো লক্ষ্য নাই তেওঁ সদায় দুখত থাকে। যেতিয়া লক্ষ্য থাকে তেতিয়া মানুহে সেইটো পূৰা কৰিবৰ কাৰণে ব্যস্ত হৈ থাকিব লাগে আৰু বেলেগ একো কথা ভাবিবৰ কাৰণে সময় নাথাকে। সদায় সমাধান কৰিবৰ কাৰণে চিন্তা কৰিব লাগে। সমাধানে নতুন ৰাস্তা দেখুৱাব আগবাঢ়ি যাবলৈ আৰু নিজৰ ওপৰতো বিশ্বাস হয়। যোনে একো নকৰে তেওঁ সদায় দুখ আৰু উদাসীনতাত ভোগে। সেইকাৰণে নিজকে যিকোনো কামত ব্যস্ত ৰাখিব লাগে। মানুহে দিনটোৰ ভাল কথা বাদ দি সৰু সুৰা সমস্যাৰ কথা ভাবি থাকে আৰু নিজকে অশান্তি কৰি ৰাখে। কেতিয়াও বেলেগৰ লগত নিজৰ তুলনা কৰিব নালাগে। আপুনি যেনেকুৱা তেনেকৈ নিজক স্বীকাৰ কৰক, তেতিয়া বেয়া ভাৱ মনলৈ নাহিব আৰু দিনটো ভালকৈ থাকিবলৈ উৎসাহ জাগিব।